हेलो गाइज मोर चेनेलले आपनालोक सकलोके स्वागतम जनाइছো। मैं आज आपनालोকক देखुवाब बिचारिছো जे आमार मिसिং समाजत केनेदरे न खुवा হয় आरो न खुवार लगते आमार किछुमान नीति नियमो थाके हेखिनिও देखुवाम। आरो এই आमार रातिपुৱাৰ পৰা মাছ ধৰিছেহি আজি বিশেষকৈ ন খাব সেইকাৰণে এতিয়া মই आमार चकाटुक मुछि लैছো आरो এতিয়া মই ভাতখিনিও বনাই দিম। चकाटु आमार मिसिং भाषात मालुং বুলি কয় আৰু কিছুমানে মাৰাম বুলিও কয়, দুটা ভাষাত কোৱা হয় আৰু আপোনালোকক জনাই দিছো, হয়তো কিছুমানে নাজানিবও পাৰে। এতিয়াই আমাৰ পানী উতলি আহিলে আৰু উতলি অহাৰ লগে লগে মই চাউলখিনি ধুই ললো আৰু ধুই লোৱাৰ পাছত চাউলখিনি দি দিছো আৰু এই আমাৰ আঞ্জা ৰেডি হৈ গ'ল। মাছ আৰু লাই শাক আছিলে, এইখিনি ৰেডি হৈ গৈছে। এতিয়া আমাৰ পিঠাঙৰিং বনাব। পিঠাঙৰিং মানে পিঠাগুড়ি চব্জি আৰু পিঠাঙৰিং বনাবলৈ আমাৰ কুকুৰা দুটা মাৰিছিলে আৰু কুকুৰা মাংসখিনি ভাজি লৈছে ফাৰ্ষ্টত আৰু দাইলো দি দিব পানী দি পেলাই, পাছত পিঠাগুড়িখিনি দি দিছে এনেদৰে। আৰু এয়া আমাৰ পিঠাঙৰিং ৰেডি হৈ গ'ল চাওক। আৰু আমাৰ গোটেইখিনি ৰেডি হোৱাৰ পাছত আমাৰ নতুন ভাতখিনি ফাৰ্ষ্টত কুকুৰক দিয়া হয় আৰু কুকুৰক দিবলৈ আমাৰ বাঢ়ি লৈছে, তাৰ পাছতে আমাৰ মানুহখিনিয়ে খাব, সেইকাৰণে আমাৰ কুকুৰক দিবলৈ এনেদৰে ভাত চব্জি সকলোখিনি বাঢ়ি দিয়া হৈছে। কুকুৰক দিয়াৰ পাছত এতিয়া আমাৰ মৰা মানুহখিনিক দি ল'ব আৰু এইখিনি আমাৰ মিচিং সমাজৰ পৰম্পৰাগত নিয়ম, সেইখিনিও আপোনালোকক দেখুৱাই দিছোঁ। এয়া আমাৰ কুকুৰক দিয়া হৈ গ'ল। এই আমাৰ খোৱা ষ্টাৰ্ট কৰিলে। নখোৱা দিনাখন আমাৰ কি কৰে গাঁৱৰ মানুহখিনিয়ে একেলগে ওচৰ চুবুৰীয়া যিমানখিনি মানুহ আছে সকলোখিনি মাতি পেলাই আমাৰ নতুন ভাত এসাঁজ খুৱায় আৰু নতুন ভাতেৰে বনোৱা আপং এইখিনি খুৱায় এনেদৰে। এইখিনিও আপোনালোকক অলপমান দেখুৱাই দিছোঁ। এতিয়া সকলোকে ভাত দি হৈ গ'ল আৰু এতিয়া মই নিজে খাই লওঁ। মই নিজে খাবলৈ কি কি লৈছোঁ চাওকচোন। ভজা মাছ, পাতত দিয়া মাছ আৰু এয়া পিঠাঙৰিং আৰু লাই শাকত লগোৱা মাছৰ আঞ্জা আৰু নতুন চাউলৰ ভাত, এইখিনিকে মই এতিয়া খাই লওঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।